সাৱধান দৈনিক কেইঘণ্টা মোবাইল চলায় আপুনি অত্যাধিক মোবাইল ব্যৱহাৰে বিপদ মাতিব আপোনাৰো বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাত ভয়ংকৰ তথ্য বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকসকলে মোবাইল ফোনৰ অত্যাধিক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰৰ ফলত সৃষ্টি হ'ব পৰা আশংকা সম্পৰ্কে বিশ্ববাসীক সতৰ্ক কৰি দিছে সংস্থাটোৰ গৱেষকসকলে কৰা মন্তব্য অনুসৰি মোবাইল ফোনৰ যন্ত্ৰটোৰ পৰা নিৰ্গত ৰেডিঅ' তৰংগই শৰীৰৰ উত্তাপ বৃদ্ধি কৰে যিসকল শিশুৱে অত্যাধিক মোবাইল ব্যৱহাৰ কৰে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় বুলিও মন্তব্য আগবঢ়াইছে শিশুৰ মস্তিষ্কৰ আৱৰণ বয়স্কৰ তুলনাত পাতল হোৱাৰ বাবে এই বিকিৰণ সহজেই মস্তিষ্কত প্ৰৱেশ কৰিব পাৰে আনকি গৱেষকসকলে ইয়াৰ ফলত টিউমাৰ হোৱাৰ আশংকাই প্ৰকাশ কৰিছে ব্ৰিটেইনৰ কনজিউমাৰ এছ'চিয়েশ্যনৰ মতে মোবাইলত কথোপকথন হোৱাৰ সময়ত মস্তিষ্কত অতিৰিক্ত পৰিমাণৰ বিকিৰণৰ সৃষ্টি হয় বাবে ক্ষতিৰ আশংকাও বেছি জাৰ্মানীৰ এডল গৱেষকে প্ৰকাশ কৰা মতে মোবাইল টাৱাৰত সংযোগ কৰা এণ্টেনাৰ পৰা নিৰ্গত তৰংগই তেজৰ মেলাটনিন হৰমনৰ সংখ্যা হ্ৰাস কৰে ইয়াৰ পৰিমাণ 25ৰ পৰা 30% হ্ৰাস কৰাৰ ফলত গৰ্ভস্থ শিশুৰ জিনগত বিকৃতি হোৱাৰ আশংকা থাকে